তুমি শান্তি, তুমি মুক্তি, তুমি জ্ঞানৰ প্ৰেৰণা, তুমি জ্ঞান, তুমি ধৈৰ্য, তুমি মোহৰৰ সমস্যা। তুমিয়েই সৃষ্টিৰ শ্ৰেষ্ঠ মহিয়সী মহিয়ান, তুমিয়েই নৰ যতনত সন্মানত অভিৰাম, তুমি কতনো দৃশ্য কতনো অদৃশ্য আলোকিত যাত্ৰা। এজাক তৰা লাগিল নামি কলা আকাশত বুকু ফালি বিচাৰি পালে ঠিকনাটি। এজাক হাঁহি আহিল উৰি দুপোৰত তাতে এৰি সুখী হওক আজি এই পুৱাটি। তুমি নাৰী, তুমি সৃষ্টি সংসাৰ তৰিণী, কান্দোনৰ মাজত মাথো চিৰন্তন এটি পৰিচয়। মই নাৰী, অৰ্ধাকাশো কিন্তু মই। প্ৰশ্ন হয় মনৰ মাজত, আউসী ৰাতিৰ অন্ধকাৰ অৰ্ধাকাশ নে জোনাকী নিশাৰ নিবিড় আকাশ। মই হওঁ কেতিয়াবা পূৰবী ৰাগিনী, সুৰৰ লহৰে লহৰে পৃথিৱীলৈ আনিব পাৰোঁ নমই স্বৰ্গৰ মন্দাকিনী।
বহু উজাগৰি ৰাতি মই নাৰী অৰ্ধ আকাশো হেনো মই শেৱালীৰ কোমল পাহিৰ দৰে মোৰ হাঁহি আন্ধাৰৰ নিমত ৰাতিৰ দৰে মোৰ দুখ মই প্ৰাণ খুলি কেতিয়াবা হাঁহো কেতিয়াবা হিয়া ভাঙি মনে মনে কান্দো জেৰেঙাৰ সতী জ্ঞানীজনে মোক আখ্যা দিয়ে ভাৰতৰ মহাসতী অহল্যা দ্ৰৌপদী কুন্তী তাৰা মণ্ডোদৰী যথা কিন্তু যুগে যুগে হয় অহল্যাৰ ধৰ্ম নষ্ট দ্ৰৌপদীৰ বস্ত্ৰহৰণ আৰু একো নকৰিলোৱে বা শ্ৰীৰামচন্দ্ৰ কেইজন আছে গৌতমৰ সামস্ৰষ্টা পাহাৰে অহল্যাক মুক্তি দিবলৈ আজিৰ ভয়াতুৰ সমাজত কৃষ্ণও নাই যাচিবলৈ কৃষ্ণক বস্ত্ৰৰাবুল শব্দৰ সৰসজ্জাত হোৱাই কিমান যে শৰাই যাছে মহাসতী লজ্জাৱতী মহিমাময়ী আৰু অলেখ ময়ীৰে মই সমাজৰ মাতৃ মমতা ৰূপীৰে কিন্তু ভয়তো নোখোৱা যেতিয়া শুনিবা তেজ পিয়া বাঘিনীৰ গৰ্জন গগন ভেদি যোৱা বলাৰ কম্পৰ আবুঘ চিঞৰ চকুৰ পানীৰ বন্যাত কৰ্ষিত অগ্নিবৰ্ষণ
নাৰীত্বৰ মৰ্যাদাক শিমুল ফুলাৰ দৰে ফুল মাৰি নিদিলা। এনে প্ৰয়াস তাহানিও নকৰিব। মই নাৰী